এয়া আজি আমাৰ অনিমা দাসৰ ঘৰত নাৰায়ণ পূজা এভাগ চলি আছে। এয়া অনিমা দাস, অনিমা। আৰু আচলতে এই নাৰায়ণ পূজাখন তোমালোকৰ ঘৰত কি উদ্দেশ্যতে কৰিছা? কি উদ্দেশ্যলৈ কৰিছা নাৰায়ণ পূজাখন? আচলতে বিয়া কিমান তাৰিখে বিয়া? 7 তাৰিখ। ল'ৰাৰ বিয়া হয় ন? এয়া এখেতসকল আহিছে পূজালৈ মানে নিমন্ত্ৰণ কৰিছে। এয়া আমাৰ দৰা হয়। দৰা কি নাম তোমাৰ? ৰাজীৱ ডেকা। বিয়া কিমান তাৰিখে হ'ল? 7 তাৰিখ, অক্টোবৰ 7 তাৰিখ। ঠিক আছে। এয়া আমাৰ দৰা ৰাজীৱ। আৰু আজি এয়া পুৰোহিতে বৰ্তমান ইয়াতে পূজাখন চলাই আছে। দেও এইফালে চাবচোন, মানে আপুনি যে এই পূজাখন বিয়াৰ উদ্দেশ্যে কৰিছে, কিন্তু এই পূজাখন বিয়াৰ আগমুহূৰ্তত কিয় কৰা হয়? হয়, তাৰমানে এই বিয়া উপলক্ষে এইখন মানে নাৰায়ণ পূজা কৰিছোঁ। প্ৰভু নাৰায়ণে যেন সন্তুষ্ট হয়, কোনো বিয়াত বিপদ বিঘিনি নঘটে, তাৰ কাৰণে আমি বিয়াৰ আগে আগে এই পূজাভাগ কৰে। সকলোৱে প্ৰায় মানুহে কৰে বিয়াৰ আগে আগে, যাতে প্ৰভু সন্তুষ্ট হৈ মানে আকৌ বিপদ বিঘিনি নঘটায়, সুন্দৰকৈ বিয়াখন পাৰ কৰি যাব পাৰে আৰু। হয়, সেইকাৰণে কৰা হয়। আচলতে খুব ভাল লাগে এনেকুৱা মাংগলিক কাৰ্যবিলাকত। এনেদৰে পূজা এভাগ আগমুহূৰ্তত কৰিলে খুব এটা ভাল লাগে, হয়নে? ঘৰখনৰ মানে হেৰি আৰু পবিত্ৰ মন এটা, সকলোৰে পবিত্ৰ মন এটা হয়। খুব এটা সুন্দৰ। এয়া আচলতে প্ৰসাদ বিতৰণৰ সময় হৈছে এতিয়া। এয়া প্ৰসাদ বিতৰণ কৰি আছে এখেতসকলে। এয়া আৰু ইয়াতে আছে বোৱাৰীটো বা ক'ত গ'ল আমাৰ? আপোনালোক পূজালৈ আহিলে ন? কি হয় আপুনি? বাইদেউ হয়। আপুনি বাইদেউ হয়। আৰু আপুনি কি হয়? ঠিকে আছে। এখেতসকলে পূজালৈ আহিছে। আৰু আহিব লগা মানুহ আছে, কিন্তু আহি পোৱা নাই। ঠিক আছে, আজি এইখিনি দেখুৱালোঁ আপোনালোকক। ইয়াৰ পিছত যিদিনা বিয়া, সেইদিনা বিয়াৰ এভাগ মই আপোনালোকক